গাইজ কি খবৰ আমি আহিছোঁ আজি ফটো উঠিবলৈ ধুনীয়াকৈ আপোনালোকে ভিডিঅ'টো চালেও চাব নাচালেও নাই কিন্তু আমি ব্লগ বনামেই মামাৰ স্কুটি লৈ পেলাই আমাৰ বৈভৱ ডাঙৰীয়া বহি আছে অলপ সময়ৰ পিছতে আমি এই ৰাস্তাটোদি গমন কৰিম ফটো উঠিবলৈ ओ मेरे रांझे बता दे मेरी गड़बड़ी कर ले मुखबरी ना कर जोरा जोरी ऐसी प्रीत मेरी है निगोड़ी चुलबुली करे जो झक जोरी क्यों ना सूरज की किरणें आने दे मेरे मीत अब चल जाने दे जो भी बीत ओ जग ताने पे ताने दे उनकी सुने ना देखो सावन आए रे मन हंसाए मितवा और सारी उम्र ना गवा दे मितवा क्यों सोचे बादल खरे हैं जबकि वो तो रुके हैं क्योंकि बारिश तो आनी है ना তাত আমি আজি ফটোশ্বুট কৰিব আহিছোঁ তিনিটা আহিছে তিনিটা আমাৰ লগত আহি আছে এইকেইটা এয়া আমি চেল্ফি ৰোড পাওঁ অৱস্থা পাওঁ অৱস্থা আমাৰ মৰমৰ চেল্ফি ৰোড পাওঁ অৱস্থা এয়া আপোনালোকৰ মাজত আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় চেল্ফি ৰোড চাব পাৰে গছ গছনিৰে ভৰপূৰ চেল্ফি ৰোড নগাঁৱৰ বিখ্যাত চেল্ফি ৰোড মৰমৰ চেল্ফি ৰোড ইয়াতে ডেকা গাভৰু সকলোৰে ফটোশ্বুট কৰিব আহে আমিও আহিছোঁ আজি ফটোশ্বুট কৰিবলৈ গাইজ চাই লওক চেল্ফি ৰোড আহি গ'লো চেল্ফি ৰোড পাই গ'লো ঐ গাড়ী বন্ধ কৰ চেল্ফি ৰোড পাই গ'লো ফটোশ্বুট চলি আছে তুমি কেমেৰাটো কাৰ পৰা আনিছা সেইটো কোৱা সেইটো মোৰে সেইটো তোমাৰ কেমেৰা কিমান দি কিনিছা সেইটো 15 টকাত কেমেৰা পাইছে ইয়াকো কোনখনৰ পৰা কিনিছে তেওঁ কণ্টেক্ট কৰিব এই আমাৰ লগৰকেইটা আহিছে এইজন গ্ৰাহক কেমেৰা 15 টকাত কেমেৰা দিছে 15 টকাত কেমেৰা দিছে এইজন মানুহজন কণ্টেক্ট কৰিব এইজন মহাপুৰুষে 15 টকাত কেমেৰা দিছে চ' আমাৰ চেল্ফি ৰোড এইটো আপোনালোকে চাব পাৰে ধুনীয়াকৈ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ চেল্ফি ৰোডত আমি এতিয়া ফটোশ্বুট অলপ কৰিম আপোনালোকৰ ডেছক্ৰিপশ্যনত মই ইনষ্টাগ্ৰামৰ লিংক আৰু মোৰ ফেচবুকৰ নাম একাউণ্টৰ নাম সেইবোৰ গোটেইবোৰ দিয়া থাকিব আপোনালোকে গৈ সেই ফটোবোৰ চাব পাৰে ক্লিক কৰিব ত' যদি ভাল লাগে সেই ফটোবোৰ শ্বুট কৰিবলৈ তেন্তে আমাক কণ্টেক্ট কৰিব পাৰিব এওঁলোক আছে 15 টকাত কেমেৰা দিয়া তেওঁলোকক হেৰি কৰিব কণ্টেক্ট কৰিব তেওঁলোকে আপোনালোকক ধুনীয়া ফটোশ্বুট কৰিব চ' আজিলৈ বাই